উত্তৰ অসমৰ বিদ্যান পুৰুষ তথা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সাহিত্য সংস্কৃতিৰ পুৰোধা ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ হেমেন গগৈ ছাৰ যোৱা 1 মাৰ্চ 2020 তাৰিখে ইহ জগতৰ পৰা বিদায় লয়। তেখেতৰ মৃত্যুত লখিমপুৰীয়াবাসীয়ে এজন বিদ্যান পুৰুষ আৰু শিল্প সংস্কৃতিৰ সাধকক হেৰুৱালে। আজি অসম চৰকাৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব আৰু লখিমপুৰ জিলাৰ সমূহ সংগঠনে আজি তেখেতক সমূহীয়াভাৱে শেষ শ্ৰদ্ধা জনাব। ছাৰৰ নশ্বৰ দেহ পোন প্ৰথমে নিয়া হ'ব লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ, য'ত তেখেতে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। এয়া বিদায় বেলাত ছাৰক লৈ যোৱা হৈছে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দিশে, য'ত ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাৰৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিব। এয়া ছাৰৰ বাসগৃহৰ পৰা ছাৰৰ শেষ যাত্ৰা। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীসকলে দুয়োকাষে ৰৈ তেওঁলোকৰ প্ৰাক্তন ছাত্ৰজনক
বিদায় সম্ভাষণ জনাইছে এইটো বিদ্যালয় কৰ্তৃপক্ষই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সন্মানীয় ব্যক্তিসকল, উপস্থিত আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল, আজি আমি লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু অতি দুখ পাইছোঁ এনেকুৱা এজন নিষ্ঠাৱান ব্যক্তি যি গোটেই জীৱনটো শিক্ষাৰ লগত জড়িত তথা আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমি গৌৰৱবোধ কৰোঁ। গতিকে শোকত নিয়মান হৈ পৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ যি 2013 চনত হৈ যোৱা শতবৰ্ষ সমিতিৰ সভাপতি আছিলে প্ৰায়তঃ আমাৰ হেমেন্দ্ৰ কুমাৰ গগৈ ছাৰ। গতিকে তেখেতক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি কৰিছোঁ। মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শিক্ষক সভাপতি বিদ্যালয় স্বৰ্গীয় হেমেন্দ্ৰ কুমাৰ গগৈদেৱৰ মাল্যাৰ্পণ কৰাৰ লগে লগে তেখেত অমৰ হওক, তেখেত অমৰ হওক, তেখেত অমৰ হওক। প্ৰাক্তন ছাত্ৰজনৰ এই বিদায় বেলাত ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী গোট অতি মৰ্মাহতভাৱে থিয় দি আছে। তেওঁলোকৰ এজন গুণী জ্ঞানী বিজ্ঞান ছাত্ৰক হেৰুৱাই তেওঁলোক শোকত ভাগি পৰিছে। এয়া বিদ্যালয়ৰ চৌহদৰ পৰা ছাৰৰ শৱদেহলৈ শেষ যাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পিছত ছাত্ৰ সন্থাই আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা স্থানত ছাৰৰ শৱদেহ ৰখা হ'ব আৰু ৰাজহুৱাভাৱে তেখেতক বিদায় সম্বৰ্ধনা জনোৱা হ'ব। এয়া ছাত্ৰ সন্থাই আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনাৰ অনুষ্ঠান। লখিমপুৰ জিলাৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানসমূহে লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমেন্দ্ৰ কুমাৰ গগৈ ছাৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে এটাই কথা কওঁ, ছাৰৰ নাম যিহেতু হেমেন্দ্ৰ কুমাৰ গগৈ আছিল, কিন্তু আমি লখিমপুৰবাসীয়ে তেখেতক সদায় আমি হেমেন্দ্ৰ গগৈ হিচাপে আমি পৰিচিত হৈ আছোঁ। নাম হেমেন্দ্ৰ কুমাৰ গগৈ ছাৰৰ বিদেশী আত্মাৰ সম্পত্তি কামনাৰ বাবে আমি সকলোৱে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিব লাগিব। আমি 1 মিনিট সময় সকলোকে মৌন প্ৰাৰ্থনা কৰিবৰ কাৰণে আশা ৰাখিলোঁ।
আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আগবাঢ়িছোঁ। প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাব অসম সাহিত্য সভাৰ পৰা প্ৰাক্তন সভাপতি এতিয়া বহুতো হেমন্ত কুমাৰ বৰুৱা ছাৰক আমি অসম সাহিত্য সভাৰ আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি জনাব সাহিত্য সভা সদস্যসকলক মই ইয়াত আহি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকল আহি এই মহান ব্যক্তিগৰাকী সভা নিবেদন কৰিব। ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ফিলিপিন চাৰ্চৰ ফালৰ পৰা উদয়নিকা হাজৰিকা ডাঙৰীক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰপিছতে শ্ৰদ্ধাঞ্জলি জনাব কলেজৰ নাবিক এই নাবিকৰ কৰ্মকৰ্তাসকলক শ্ৰদ্ধাঞ্জলি জনাব অনুৰোধ জনাইছোঁ। নাবিক আহিব লাগে। উপলক্ষিত প্ৰেছক্লাবৰ সন্মানীয় বিষয়সকলক আমি চেলেন দিয়া ডাঙৰ আছে তেখেতক আমি তেখেতলোকক প্ৰেছক্লাবৰ সভাপতিসকলক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ জনাইছোঁ। নাবিকে তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্ৰদ্ধা প্ৰেছক্লাবৰ সভাপতিক শ্ৰদ্ধা জনাইছোঁ। চেলেন বৰুৱা মৃদুল হাজৰিকা তেখেতলোকক শ্ৰদ্ধা জনাইছোঁ। লখিমপুৰ প্ৰেছক্লাবৰ হৈ ইয়াৰ পাছতে গানৰ আৰাধনাত আমি মৃদুল বৰুৱা ডাঙৰীয়া আছে। Seminggu saya ketemu mereka. Lepas saya ada di rasa gitu. Mereka menjadi tentang zaman negara itu. Dulu melihat itu, tahun 1 tahun kalau cuma kalau begitu, tahun 1 tahun kalau cuma bilang itu, apa mereka mengenal apa, apa mereka mengenal kita bilang itu kalau pas saya bilang apa, kalau sampai dari mana pas saya baca hukum apa, sampai dari mana pas जगह पे खाली को दिया गया बाकी होटल बनाया गया होटल बन गया है होटल के बिना का बन गया है या पास तो बैडमिंटन होता है ठीक है बैडमिंटन होता है ठीक है लखीमपुर संगीत महाविद्यालय लखीमपुर संगीत महाविद्यालय नाम क्या लगाना बता होटल प्रसिद्ध है लखीमपुर संगीत महाविद्यालय नाथपुर लखीमपुर Untuk berusaha महाविद्यालय हमारे अध्यक्ष बनाया है छात्र हमारे सभी जगह शिक्षा जनाते बीएड कॉलेज हमारे व्यक्ति जो है जिला कमीशन श्रद्धांजलि जनाते लालू महाविद्यालय हमारे अध्यक्ष सभी श्रद्धांजलि जनाते लालू महाविद्यालय
সংগ্ৰাম একাডেমী Thomas লখিমপুৰ আমি তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাইছোঁ। লখিমপুৰ ৰাজনীতি বিশিষ্ট ক্ৰীড়া সংগঠক বল্লভৰ বৰা ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। বিশিষ্ট সমাজকৰ্মী জয়ন্ত খান ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। জয়ন্ত খান ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। বিশিষ্ট সাংবাদিক অভিষেক খানক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। মানৱ সংগীত অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। মানৱ অধিকাৰ সংগ্ৰাম সমিতি অধ্যক্ষ ডাঙৰীয়া বিধান চুতীয়া ডাঙৰীয়া আছে, তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। মানৱ অধিকাৰ সংগ্ৰাম সমিতি লখিমপুৰ জিলা সমিতিৰ সভাপতি তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ আহ্বান আছিলোঁ। নটসংগীত আমি শ্ৰদ্ধাঞ্জলি জনাবৰ আহ্বান আছিলোঁ। লখিমপুৰ জিলা সমিতি লগতে কেন্দ্ৰীয় সমিতি আছে, তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। হিন্দু যুৱ পৰিষদ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান আছিলোঁ। ইয়াৰ পাছত তেখেতৰ শৱদেহ লৈ যোৱা হ'ব ব্ৰহ্মপুত্ৰ ভেলী একাডেমীলৈ। এয়া ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, য'ত ছাৰে ছবছৰৰ পিছতো এই বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ সৈতে একাত্ম হৈ আছিল। এয়া ব্ৰহ্মপুত্ৰ ভেলী একাডেমী। বিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰীসকলে ছাৰক শেষ পুষ্পাঞ্জলি জনাবৰ কাৰণে আগবাঢ়ি আহিছে। এয়া উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদ। ছাত্ৰ ছাত্ৰীসকলে ৰাস্তাৰ দুয়োকাষে শাৰী পাতি থিয় দি ৰৈছে তেওঁলোকৰ প্ৰিয় শিক্ষাগুৰু হেমেন্দ্ৰ কুমাৰ গগৈৰ ছাৰৰ শৱদেহ এই পথেৰে মহাবিদ্যালয়ৰ মাজলৈ লৈ অহা হ'ব। খন্তেক সময়ৰ পিছতেই ছাৰৰ শৱদেহ আহি মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিব। এয়া ছাত্ৰসকলে মৌন হৈ তেওঁলোকৰ প্ৰিয় শিক্ষাগুৰুজনক
এইদৰে সন্মান যাচিছে। আদ্য শ্ৰাদ্ধৰ দিনা এইটো প্ৰগ্ৰেম পাবা। বিদ্যা বৰা চাৰ্চ কৰিবা, কালাৰফুল লাইফ বিদ্যা বৰা আহিব ইউটিউব। এতিয়া আমাৰ NCC কেডেটসকলক তেওঁলোকৰ নিৰ্দিষ্ট পৰম্পৰা অনুসৰি খেলত প্ৰদান কৰিবলৈ অনুৰোধ কৰিলোঁ। এতিয়া আমি আমাৰ স্বৰ্গীয় হেমেন গগৈ ছাৰে অতিকৈ ভাল পোৱা এটি প্ৰাৰ্থনা আমি সকলোৱে সমবেত হৈ গাবলৈ আৰম্ভ কৰোঁ, আৰু সেই প্ৰাৰ্থনাটো হৈছে মুক্তিত নিস্পৃহ যিটো। মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু ৰসময় মাগো ভগতি সমস্ত কামনি নিজ ভকতৰ বৈছা ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপি যাত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ন্ত মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰি কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম। ধন্যবাদ। এতিয়া আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছোঁ।
হৈছে। এতিয়া আমাৰ স্বৰ্গীয় হেমেন গোস্বামীৰ সম্পৰ্কে দুআষাৰ আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চেতিয়াই সকলোৰে আগত প্ৰদান কৰিব। আজি মহাবিদ্যালয়ৰ চোতালত আয়োজন হোৱা শ্ৰদ্ধাৰ গগৈ ছাৰৰ স্মৃতি তথা সম্বৰ্ধনা অনুষ্ঠানৰ উপস্থিত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত আৰক্ষী অধীক্ষককে প্ৰমুখ্য কৰি গগৈ ছাৰৰ গুণমুগ্ধ লখিমপুৰৰ ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয় পৰিয়ালকে প্ৰমুখ্য কৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাইলৈকে মহাবিদ্যালয় পৰিয়ালৰ হৈ মই সৰ্বপ্ৰথমে ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে গগৈ ছাৰক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে ইয়াত আহি সহযোগিতা আগবঢ়াইছে। আমি আজি এইখন মহাবিদ্যালয় নহয়, লখিমপুৰৰ ৰাইজে, উত্তৰ অসমৰ ৰাইজে এগৰাকী শিক্ষা, সংস্কৃতি তথা বৌদ্ধিক জগতৰ এগৰাকী আমি অভিভাৱক হেৰুৱালোঁ। সকলোৱে জানেই, যিগৰাকী ব্যক্তিয়ে নৰ্থ লখিমপুৰ কলেজত প্ৰথম বিজ্ঞান শিক্ষা আৰম্ভ কৰিছিল, তেওঁ সুদীৰ্ঘ জীৱন ফিজিক্স পঢ়ুৱাইছিল আমাক, আৰু এইখন মহাবিদ্যালয়ৰ 12 বছৰ কাল অধ্যক্ষ তথা সুদীৰ্ঘ 10 বছৰ কাল এইখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি মহাবিদ্যালয়খনক এটা উন্নতিৰ দিশত আগুৱাই নিবলৈ তেওঁ সক্ষম হৈছিল। তেওঁক নিশ্চয় আজি অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে মনত ৰাখিব, এগৰাকী বিশিষ্ট সাহিত্যিক হিচাপে, এগৰাকী গল্পকাৰ হিচাপে আৰু এগৰাকী স্বনামধন্য এক্টৰ হিচাপে, নাট্যকাৰ হিচাপে আৰু নাটকৰ ৰচক হিচাপে। গতিকে আমিও মহাবিদ্যালয় পৰিয়ালেও তেওঁক সদায় মনত ৰাখিম। তেওঁৰ প্ৰেৰণা, তেওঁৰ যি কৰ্মপ্ৰেৰণা, মহাবিদ্যালয়খনৰ প্ৰতি থকা তেওঁৰ যি আগ্ৰহ, তেওঁৰ যি হেঁপাহ, এই হেঁপাহটো যাতে আমি মহাবিদ্যালয় পৰিয়ালে সদায় বুকুত লৈ আমি আগুৱাই যাব পাৰোঁ, এইখিনি আমাৰ কাৰণে অতি প্ৰয়োজনীয় কথা হ'ব। গতিকে বেছি দীঘলীয়া কথা নকৈ মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক, যিসকল নকৈ অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকক মই অনুৰোধ কৰিছোঁ, তেওঁলোকে যেন মহাবিদ্যালয়ৰ কেম্পাছত গগৈ ছাৰে ঘূৰি আছে বুলি আমি এটা অনুভৱ সদায় কৰোঁ, যিটো অনুভৱে আমাক আগুৱাই যাবলৈ, মহাবিদ্যালয়খন আগুৱাই নিবলৈ আমাক সহায় কৰিব, লখিমপুৰৰ বৌদ্ধিক জগত তথা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ আমাক সদায় সহায় কৰিব। তাকেই কামনা কৰি পুনৰ ছাৰৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ছাৰৰ আত্মা সদ্গতিৰ কাৰণে কামনা কৰি তেওঁ যাতে আমাক সদায় আশীৰ্বাদ দি থাকে, এইখিনিয়ে কামনা কৰি মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। ছাৰৰ হৈ অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰ শেষকৃত্য অৰ্পণ কৰিব বিচাৰিছে, আৰু সেই উদ্দেশ্যে অসম চৰকাৰৰ হৈ ইয়াত আমাৰ অসম পুলিচৰ লখিমপুৰ শাখাৰ পৰা আহিছে। তেখেতসকলক মই ষ্টেট অনাৰ জনাবৰ কাৰণে আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ। अपना कार्रवाई शुरू कर।
অসম চৰকাৰৰ হৈ আমাৰ লখিমপুৰৰ উপায়ুক্ত মহোদয়ে এয়া মাল্য অৰ্পণ কৰিছে। লখিমপুৰৰ আৰক্ষী অধীক্ষক মহোদয়ে এয়া মাল্য অৰ্পণ কৰিবলৈ আগবাঢ়িছে আৰু এয়া মাল্য অৰ্পণ কৰিছে। এয়া অসম পুলিচৰ বেটেলিয়ানৰ ফালৰ পৰা মাল্য প্ৰদান কৰা হৈছে। এতিয়া আমি আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়ক মাল্য অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া আমাৰ নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰা ছাৰক বিদায় সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। সদৌ অসম শিক্ষক সন্থাৰ লখিমপুৰ জোনৰ সভাপতি সম্পাদকক ছাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা সমিতি লগতে জন্ম জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা নৰ্থ লখিমপুৰ কলেজৰ জিনিয়াছ একাডেমীৰ কৰ্তৃপক্ষৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে গগৈ ছাৰৰ পৰম বান্ধৱ পুষ্প বৰা ছাৰক শ্ৰদ্ধাঞ্জলি জনাব।
ছাৰৰ শেষ শ্মশান যাত্ৰা আৰম্ভ হৈছে। আৰু খন্তেক সময়ৰ পাছতেই ছাৰৰ শৱদেহ পঞ্চভূতত বিলীন হ'ব। ছাৰৰ প্ৰিয় ছাত্ৰসকলৰ ভিতৰত অন্যতম আমাৰ পৰম শিক্ষাগুৰু ডক্টৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী হেমেন্দ্ৰ কুমাৰ গগৈ ছাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হৈছোঁ। তেখেতে আমাক বাক্সা জিলা কলেজত প্ৰি ডিগ্ৰী আৰু ডিগ্ৰী কোৰ্চত পঢ়াইছিলে। প্ৰি ডিগ্ৰীত তেওঁলোকে মেকানিক্স পঢ়াইছিলে আৰু ডিগ্ৰীত তেখেতে আমাক লাইট পঢ়াইছিলে। এজন শিক্ষক হিচাপে, এজন অধ্যাপক হিচাপে তেখেতৰ এটা বিশেষ অৰিহণা আছিলে। অতি গহীন গম্ভীৰ
আৰু সংস্কৃতি প্ৰৱণ এজন ব্যক্তি। তেওঁ একেধাৰে এজন গল্পকাৰ আছিলে, নাট্যকাৰ আছিলে, এজন সাংস্কৃতিক সংগঠক আছিলে। আৰু স্কুলখনত, বিদ্যালয়খনত যেতিয়া তেখেতে অধ্যক্ষ হিচাপে কাম কৰিছিলে, আমি সকলোৱে গৌৰৱ কৰিছিলোঁ যে আমাৰ কলেজৰ, উত্তৰ লখিমপুৰ কলেজত য'ত আমি পঢ়িছিলোঁ, য'ত আমি ডিগ্ৰী লৈছিলোঁ, সেই কলেজৰ অধ্যাপকজন সেই কলেজৰ প্ৰিন্সিপাল হৈ গৈছে। আৰু তেখেতে সেই সময়ত অসমৰ বিভিন্ন কলেজত, অসমৰ শিক্ষা জগতত এটা নাম হৈছিলে যে হেমেন্দ্ৰ কুমাৰ গগৈ উত্তৰ লখিমপুৰ কলেজৰ নিচিনা এখন ঐতিহ্যপূৰ্ণ কলেজৰ অধ্যক্ষ হৈছে। আৰু সেই অধ্যক্ষজন কেৱল প্ৰকাশক হিচাপেই নাছিলে, এজন নাট্যকাৰ হিচাপে, এজন সংস্কৃতিৰ লগত জড়িত ব্যক্তি হিচাপে লখিমপুৰৰ, আধুনিক লখিমপুৰৰ যিটো সাংস্কৃতিক যিটো প্ৰাণ, সেই প্ৰাণৰ প্ৰতিষ্ঠাৰ লগত তেওঁ জড়িত হৈ আছিলে। কিন্তু দুখৰ বিষয়, তেখেতে যিমানখিনি প্ৰচাৰ তেখেতৰ হ'ব লাগিছিল তেখেতৰ ব্যক্তিত্ব সম্পৰ্কে সিমান হোৱা নাই। মই আশা ৰাখিছোঁ আমাৰ উঠি অহা প্ৰজন্মই, তেখেতৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, তেখেতৰ গুণগ্ৰাহী ব্যক্তিসকলে তেখেতৰ ওপৰত অনেক অনুশীলন, তেখেতৰ জীৱনৰ ওপৰত অধ্যয়ন কৰি, গৱেষণা কৰি তেখেতক আৰু উজ্বলাই তুলিব। তাকে মই আজি এই মুহূৰ্তত গভীৰভাৱে প্ৰত্যাশা কৰিছোঁ। ছাৰৰ জীৱনৰ একান্ত বান্ধৱ ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পুষ্প বৰা ছাৰৰ সৈতে এখন্তি। এগৰাকী বিশিষ্ট শিক্ষাবিদ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ প্ৰাক্তন সঞ্চালক শ্ৰী হেমেন্দ্ৰ কুমাৰ গগৈ একেধাৰে আছিল এগৰাকী সুশিক্ষক। অসমৰ শিক্ষা জগতলৈ, বিশেষকৈ উচ্চ শিক্ষা জগতলৈ প্ৰকৃত বৰঙণি আগবঢ়োৱা ব্যক্তি, অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট গল্পকাৰ, লেখক আৰু এই লখিমপুৰ অঞ্চলৰ যিমানবিলাক সাংস্কৃতিক অনুষ্ঠান আছে সকলোৰে সৈতে একান্তভাৱে জড়িত এগৰাকী ব্যক্তিগৰাকীৰ মূল্যায়ন কৰিবলৈ যাওঁতে এটা অসুবিধা আহি পৰে। কাৰণ ব্যক্তিগৰাকী প্ৰয়াত হেমেন্দ্ৰ গগৈ ইমানবোৰ গুণ যে সেই গুণবোৰ সম্পূৰ্ণকৈ প্ৰকাশ কৰাটো আমাৰ নিচিনা ব্যক্তিৰ কাৰণে অসম্ভৱ হৈ পৰে। মই হেমেন্দ্ৰ গগৈ মোৰ স্কুলীয়া ছাত্ৰ জীৱনৰ পৰা পাইছোঁ, পাছতো পাইছোঁ। লখিমপুৰ কলেজত মোৰে সৌভাগ্য যে তেখেতৰ সহযোগী হিচাপে কাম কৰিবলৈ সুবিধা পাইছিলোঁ। পাছৰ জীৱনতো পাইছোঁ। দেখিছিলোঁ যে এই মানুহজনৰ মাজত কিমানবোৰ প্ৰতিভা লুকাই আছে আৰু সকলোবোৰ প্ৰতিভাৰ পূৰ্ণ প্ৰতিফলন জীৱন্ত কালতে হেমেন্দ্ৰ গগৈৰ গাত আমি দেখিছিলোঁ। উচ্চ শিক্ষাৰ ক্ষেত্ৰত, বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ হেমেন্দ্ৰ গগৈৰ যিটো অৰিহণা, তাক সমগ্ৰ লখিমপুৰৰ শিক্ষক সমাজ আৰু ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে সোঁৱৰে। তেখেত ক'বলৈ গ'লে তেখেত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ জীৱিতকালত এগৰাকী প্ৰবাদ প্ৰতিম প্ৰাণ পুৰুষ হৈ পৰিছিল। এই মহাবিদ্যালয়খনৰ বৰ্তমানৰ যিটো সম্পূৰ্ণ ৰূপ, তাৰ অধিকাংশৰ কৃতিত্ব আমি হেমেন্দ্ৰ গগৈ ডাঙৰকে দিব লাগিব। আৰু এটা কথা দেখিছিলোঁ যে হেমেন্দ্ৰ গগৈ অৱসৰৰ পাছতো তেওঁৰ যি কৰ্ম প্ৰতিভা,
তাৰ বিকাশৰ কাৰণে কোনো অৱস্থাতেই অৱহেলা কৰা নাছিলে। অৱসৰৰ পাছত তেখেত ব্ৰহ্মপুত্ৰ বিদ্যা একাডেমী নামৰ লখিমপুৰৰ এখন উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ কলেজত প্ৰতিষ্ঠা কৰি তেখেতে সেই কলেজখনৰ কাৰণেও সৰ্বপ্ৰকাৰে সহায় কৰিছিল, সৰ্বপ্ৰকাৰে যত্ন কৰিছিলে। আৰু তেখেতৰ যত্নতেই সেইখন বৰ্তমানে জুনিয়ৰ কলেজখনো অসমৰ এখন আগশাৰীৰ জুনিয়ৰ কলেজলৈ পৰিণত হৈছে। হেমেন গগৈ সাহিত্যিক প্ৰতিভাৰ কথা অসমৰ প্ৰতিগৰাকী ভাষা সংস্কৃতিৰ লগত সম্পৰ্ক থকা ব্যক্তিয়ে জানে। কটন কলেজত থকা অৱস্থাতেই তেখেতে মইনামতি বুলি যিটো গল্প লিখিছিলে, সেই গল্পটোৱে সেই সময়ত অসমৰ প্ৰায়সকল গল্প লেখকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেখেতৰ শেহতীয়াভাৱে প্ৰকাশিত যিটো আবেলি নামৰ গল্প সংকলন, তাত তেখেতৰ অসমীয়া গল্প সাহিত্যৰ বৰঙণিৰ কথা বিশদভাৱে চাব পাৰি। অসমৰ বিশেষকৈ লখিমপুৰৰ নাট্য জগতৰ লগত, কলা কৃষ্টিৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। লখিমপুৰৰ যিটো মঞ্চায়ন নামৰ কলা কৃষ্টিৰ অন্যতম অনুষ্ঠান, সেই অনুষ্ঠানৰ তেখেত মৃত্যু পৰ্যন্ত সভাপতিৰ দায়িত্বত আছিল। লখিমপুৰৰ অন্যান্য তেনেদৰে নাবিক, তাৰপৰা এইটো হ'ল আলি হাইদৰৰ যিটো অনুষ্ঠান, নটসৈনিক আদি সকলো অনুষ্ঠানৰ লগত তেখেতে জড়িত হৈ আছিল। আৰু লখিমপুৰৰ শিল্পী সমাজে তেখেতক সকলো সময়তে শিল্প সাহিত্যৰ এগৰাকী পিতৃস্বৰূপে গণ্য কৰিছিল। হেমেন গগৈ ডাঙৰীয়া মৃত্যুৰ সময়ত লখিমপুৰৰ ছাত্ৰ ছাত্ৰী শিক্ষক সমন্বিতে সমগ্ৰ লখিমপুৰীয়া ৰাইজে হেমেন গগৈৰ এই অঞ্চলৰ প্ৰতি, অসমৰ প্ৰতি যিটো বৰঙণি, সেই বৰঙণিৰ কৃতজ্ঞতাৰ চিনস্বৰূপে বোধ কৰোঁ তেখেতৰ শৱযাত্ৰাত ভাবিব নোৱাৰা ধৰণে ৰাইজে যোগ দিছিল। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত, যিটো অনুষ্ঠানক হেমেন গগৈৰ মৃত্যুক আমাৰ চৰকাৰে জাতীয় সন্মান প্ৰদান কৰিছিলে। সেই ক্ষেত্ৰত আমি দেখিছিলোঁ যে এই মানুহজনে জীয়াই থকা কালত লখিমপুৰৰ প্ৰতি, অসমৰ প্ৰতি যি অৱদান আগবঢ়ালে, সেই কথা সকলো সময়তে লখিমপুৰ ৰাইজে শ্ৰদ্ধাৰে স্মৰণ কৰে। এনে এগৰাকী ব্যক্তিৰ মৃত্যুত যি আমাৰ মনত যি অনুভৱ সৃষ্টি হৈছে, তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু সকলো সময়তে ভাবোঁ যে তেখেতে সকলো সময়তে যে আমাৰ উত্তৰ প্ৰজন্ম সকলো দিশতে আগবাঢ়ি যাব লাগে, সেই ক্ষেত্ৰত তেখেতৰ যিটো চিন্তা আৰু তেখেতৰ তাৰ কাৰণে যি ব্যৱস্থা লৈছিলে, সেই ব্যৱস্থাৰ লগত সেই ব্যৱস্থাক আমি এই মুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। যোৱা 1 মাৰ্চ তাৰিখে তেখেতে ইহলীলা সংবৰণ কৰিলে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ বিদেহী আত্মাই সদ্গতি পাওক আৰু স্বৰ্গৰ পৰা তেখেতে আমাক উত্তৰ প্ৰজন্মক আশীৰ্বাদ দি দিয়ক, যাতে সকলো সময়তে আমি তেখেতৰ দৰে সমাজৰ কথা, শিক্ষাৰ কথা, শিক্ষকৰ কথা, ছাত্ৰ ছাত্ৰীৰ কথা আৰু সমাজে সামূহিকভাৱে আমাৰ সমগ্ৰ অসমৰ কথা চিন্তা কৰিবলৈ আমি অন্ততঃ এবাৰমান চিন্তা কৰোঁ আৰু তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা কি কৰিব লাগে সেইটো ব্যৱস্থা কৰোঁ। আজি তেখেতৰ এই স্মৃতিচাৰণত মোৰ ফালৰ পৰা এইখিনি কথা কৈয়ে তেখেতক পুনৰবাৰ পৰম শ্ৰদ্ধাৰে স্মৃতিচাৰণ, পৰম শ্ৰদ্ধাৰে তেখেতৰ স্মৃতি সোঁৱৰণ কৰিছোঁ। ছাৰৰ সদেহ পঞ্চভূতত বিলীন হোৱাৰ দৃশ্য, এয়া মঞ্চায়নৰ সদস্যসকল।